jar of that পৰিব তো এইফালে চাই লওক তো এইফালে পানী অলপ অলপ গৈ আছে আৰু বেছি খুলি দিয়া নাই তো আপোনালোকক মই বস্তু এটা দেখাই দিছোঁ এইফালে চাই লওক ৰাস্তাৰ এইটো পাৰে দেখিছে এইফালে চাহ বাগান পুৰা ইমূৰৰ পৰা সিমূৰলৈ আৰু ৰাস্তাটোৰ সিটো পাৰেও পুৰা ইমূৰৰ পৰা সিমূৰলৈ চাহ বাগান আৰু ইয়াত প্ৰায় মাটি 100 বিঘাৰ ওপৰত আছে আৰু এই মাটিখিনি মই কোৱাই নাই আজিলৈকে আপোনালোকক মোৰ মাটি অলপ আছে 100 বিঘাৰ ওপৰত আৰু ইয়াত পুৰা চাহ বাগান পুৰা চাহ খেতি কৰে আৰু এইখিনি মই ভাড়াত দি থৈছোঁ মন্থলি কিবা এটা দি থাকে 3-4 লাখ মান টকা কিবা এটা পাই থাকোঁ আৰু তাৰ পৰাই যেনে তেনে চলি আছোঁ কিবা এটা কৰি তো চিৰিয়াছলি নল'ব মই ধেমালি কৰিছোঁ তো গুড মৰ্ণিং ফ্ৰম ৰাজাগাঁও এইখিনি হয়তো ৰাজাগাঁও হ'ব আৰু ৰাজাগাঁৱৰ চাহ বাগান আমাৰ নগাঁৱতে আছে আৰু আজি আকৌ এফালে ওলাই আহিছোঁ যাম বুলি আকৌ এবাৰ কাৰ্বি আংলঙৰ ফালে আহিছোঁ আৰু আজি এটা ধুনীয়া জেগাত যাম কোন জেগা গৈ পেলাইহে ক'ম বহুত ধুনীয়া জেগা তাত গৈ পেলাই আৰু আমাৰ নগাঁৱৰ আশে পাশে কৈছোঁ আগতেও কাৰ্বি আংলংখনেই আছে তাৰ বাহিৰে বেলেগ জেগা নাই আৰু ধুনীয়া মানে পাহাৰ চাহাৰ ৱাটাৰফল হওক বা ধুনীয়া লেণ্ডস্কেপ হওক পাহাৰীয়া তাৰ বাহিৰে বেলেগ জেগা নাই তো সেইকাৰণে ওচৰতে কাৰ্বি আংলংখনেই আছে কাৰণে তালৈকে আহোঁ তো যাওঁ এতিয়া আৰু গৈ পেলাই একদম কোন জেগা আপোনালোকক গৈ পেলাইহে লগ পাম বাকী এইখিনিৰ পৰা যাওঁ আৰু এটা বস্তু দেখাই দিওঁ আপোনালোকক এইটো চাই লওক এইফালে এইটো এটা ঘড়ী নতুনকৈ অৰ্ডাৰ দিছোঁ এইটো আপোনালোকৰ কেচিঅ'ৰ F91W মই কেচিঅ'ৰ অফিচিয়েল ৱেবছাইটৰ পৰা অৰ্ডাৰ দিছোঁ আৰু এই ঘড়ীটো আপোনালোকৰ ৱৰ্ল্ডৰ একদম চবতকৈ ডেঞ্জাৰ আৰু একদম ৱৰ্ল্ডৰ চবতকৈ ষ্ট্ৰং ঘড়ী বুলিও কোৱা হয় কাৰণ মই নেটত পাইছোঁ এইটো আপোনালোকৰ একদম ডেঞ্জাৰ বুলি কোৱা হয় এইটো ক্ৰিমিনেলবিলাকে আগতে বম ব্লাষ্ট কৰিবলৈ ব্যৱহাৰ কৰিছিল আৰু এইটো পিন্ধি গ'লে বোলে এয়াৰপৰ্টত যদি পিন্ধি যায় এতিয়াও আপোনালোকক অকণমান ডাউট কৰে তো এইটো আপোনালোকৰ নাম শুনিছে চাগে ওছামা বিন লাডেন আৰু আমেৰিকাৰ প্ৰেছিডেণ্ট বৰাক ওবামা তেওঁলোকেও পিন্ধিছিলে তো সেইকাৰণে অকণমান লিজেণ্ডেৰী ৱাৰ্ডছ কাৰণে ময়ো অৰ্ডাৰ দিলোঁ আৰু এই ঘড়ীটো যিমানে পুৰণা হৈ গৈ আছে এইটো অলমষ্ট আপোনালোকৰ 35 বছৰমান হৈ গ'ল ওলোৱা 1989তে ওলোৱা কিন্তু যিমানে পুৰণা হৈ গৈ আছে সিমানে ইয়াৰ ডিমাণ্ড বাঢ়ি গৈ আছে তো সেইকাৰণে অলপ ভিনটেজ হয় ঘড়ীটো তো সেইকাৰণে ল'লোঁ অলপ ইউনিক আৰু ডেঞ্জাৰ আৰু লিজেণ্ডেৰী ৱাটছ তো সেইকাৰণে ল'লোঁ বাকী যদি ল'ব বিচাৰে কেচিঅ'ৰ অফিচিয়েল ৱেবছাইটত গৈ ল'ব পাৰে বাকী এভেইলেবল নাথাকে হ'লেও চাই ল'ব তো যাওঁ এতিয়া একদম ধুনীয়াকৈ গৈ কাৰ্বি আংলং পোৱাৰ আগত লগ পাই আছোঁ তো ব'লক বাই বাই বাকী মোৰতো গাৰ্লফ্ৰেণ্ড কোনো নাই কোনোবা ছোৱালীকো পচন্দ কৰি থোৱা নাই তো ভাবিছোঁ পাহাৰীয়া ছোৱালী এজনীয়ে পতাই পেলাই বিয়া পাতি লওঁ নেকি কাৰণ পাহাৰ বুলি ক'লে মই যিহেতু পাগল তো ছোৱালী এজনী বিয়া পাতি যদি লওঁ পাহাৰীয়া তো বহুত সুবিধা হ'ব পাহাৰতে থাকিম ধুনীয়াকৈ ঘৰ এটা বনাম পাহাৰত তো তাতেই থাকি ধুনীয়াকৈ পাহাৰীয়া লাইফ এটা এনজয় কৰিম বাকী পাহাৰত থকা বহুত সুবিধাও আছে অসুবিধাও আছে সুবিধা এইটোৱে যে নেচাৰেল বিউটি এটা পাব ধুনীয়া ভিউ এটা পাব আৰু একদম ফ্ৰেছ ক্লিন এয়াৰ পাব ধুনীয়াকৈ আপুনি বেমাৰ আজাৰ নহ'ব আপোনালোকৰ ধুনীয়া পৰিৱেশ এটাত থাকিব আৰু অসুবিধাও আছে আপোনালোকৰ বহুত অসুবিধা আছে মোবাইল নেটৱৰ্ক হওক খোৱা পানীৰ অভাৱ হওক বা ঘপকতে কাৰোবাৰ বেমাৰ আজাৰ হ'লেও আহিবলৈ অসুবিধা তো সেইবিলাক অসুবিধা বহুত আছে বাকী মোক যদি থাকিবলৈ কয় মই বিন্দাছ মই না কেতিয়াও নকৰিম খালি এতিয়া ছোৱালী এজনী পোৱাৰ লগতহে কথা আৰু বাকী মই আপোনালোকক চিৰিয়াছলি কৈছোঁ যদিহে মই পাহাৰীয়া ছোৱালী এজনী পাই যাওঁ ভাল তো মই বিন্দাছ খুচি চাদি কৰি ল'ম বিয়া পাতিম আৰু লাগিলে যি ৰিলিজনেই নহওক যি কাষ্টৰে নহওক বড়ো কাৰ্বি কছাৰী তিৱা ৰাভা যিকোনো হওক নাগা বিন্দাছ মই বিয়া পাতিম খালি ভাল হ'লেই হ'ল কাৰণ পাহাৰ ভাল পাওঁ মই সেইটো বুলি নহয় এইটো মই আগৰ পৰাই মোৰ এইটো থট আছে যে ৰিলিজন লৈ কথা নাই কাষ্ট লৈ কথা নাই মই চবতে ৰাজি আছোঁ যদিহে ভাল ছোৱালী এজনী পাওঁ তো মই একচেপ্ট এনেও কৰিমেই কোনো কথা নাই খালি পাহাৰীয়া হ'লে আৰু ভাল কাৰণ মই পাহাৰ ভাল পাওঁ পাহাৰত থাকিব পাম যেতিয়া আৰু নানো কিয় কৰিম বাকী ব'লক বহুত হৈ গ'ল ধেমেলীয়া কথা এতিয়া ধুনীয়াকৈ পাই লওঁ জেগাটো পোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ কোন জেগা তো ব'লক তো আহি পালোহি আৰু কোন জেগাত আহিছোঁ আপোনালোকক কোৱাই নাই আৰু মোৰ ফ্ৰণ্টত এপাক চাই লওক আপোনালোকে ভিউটো তো এইটোৱে হ'ল আপোনালোকৰ কাৰ্বি langpi জলবিদ্যুৎ প্ৰকল্প আৰু এইটো আপোনালোকৰ ৱেষ্ট কাৰ্বি আংলঙত আছে
আৰু এইফালে চাই লওক এইটো হ'ল এটা জলবিদ্যুৎ প্ৰকল্প ডেম আৰু এইটো আপোনালোকৰ ৱেষ্ট কাৰ্বি আংলঙত আছে বৰপানী নদীৰ ওপৰত এই ডেমটো এইফালে চাই লওক বৰপানী নদী এইখন হ'ল বৰপানী নদী বাকী এইটো কাৰ্বি আংলঙৰ পাহাৰ বাকী এতিয়া যাওঁ গৈ পেলাই ধুনীয়াকৈ ডেমটোৰ ইমূৰৰ পৰা সিমূৰলৈ চাগে খোজকাঢ়িম আৰু যাব দিয়ে নিদিয়ে গম পোৱা নাই কাৰণ চিকিউৰিটি আছে আৰু ডেমটোৰ বিষয়ে বিশেষ একো নাজানো যদিহে পাওঁ নেটত ধুনীয়াকৈ ডেমটোৰ বিষয়ে কিবা যদি পাওঁ কৈ দিম আৰু যদিহে নেপাওঁ তেতিয়াহ'লে ইয়াৰ পৰাই ধুনীয়াকৈ আপোনালোকক ভিউটো দেখাম আশে পাশে থকা তাৰপিছত আৰু অলপ টাইম ইয়াত থাকিম তাৰপিছত আৰু ঘৰত বাকী এতিয়া যাওঁ ডেমটোৰ ফালে এপাক খোজকাঢ়ি পেলাই চাওঁ ইমূৰৰ পৰা সিমূৰলৈ মই ফাৰ্ষ্ট টাইম আহিছোঁ আগত অহাই নাই আৰু আমাৰ পৰা ঘৰৰ পৰা বেছি দূৰ নহয় নগাঁৱৰ পৰা 40-50 কিলোমিটাৰমান হৈ যাব কিন্তু আগত অহা নাই এইবাৰ ফাৰ্ষ্ট আহিছোঁ বাকী ব'লক দেখাই আছোঁ আপোনালোকক ওচৰৰ পৰা ডেমটো তো আহিছোঁ ডেমটোৰ ফালে খোজকাঢ়ি আৰু এইফালে চাওক এইফালে সাঁকো এখন বনাই থৈছে বাঁহৰ তো ভয় লাগিছে যাবলৈ তো এইখনেই হ'ল আপোনালোকৰ কাৰ্বি লাংপি ব্ৰিজহে আহিছে চৰি ডেম কাৰ্বি লাংপি ডেম এইটোৱেই আৰু এনেকৈতো চালে আপোনালোকে এখন ডাঙৰ ব্ৰিজৰ নিচিনাই দেখিব ওপৰৰ পৰা বাকী ওপৰৰ পৰা আপোনালোকে তললৈ যদি চাই এপাক তো তেতিয়াহে দেখিব ডেমৰ নিচিনা তো এইফালেও দেখাই আছোঁ আপোনালোকক তো এইফালে চাই লওক তো এইফালে পানী অলপ অলপ গৈ আছে আৰু বেছি খুলি দিয়া নাই ডেম এতিয়াতো বন্ধ হৈ আছে বাকী এইফালে চাওক চব শুকাই কৰি আছে এতিয়াতো ডেম খুলি থোৱা নাই ডেমটো খুলি থোৱা হয় চাগে পানী বহুত সৰহকৈ গৈ থকা দেখিলে হয় মইতো আগত ডেম খুলি থোৱা ডেম তেনেকৈ দেখাই নাই মোবাইলে চবাইলে বা টিভিত হওক নিউজ চিউজ হওক তেনেকুৱাত দেখিছোঁ বাকী লাইভ আজিলৈকে দেখা নাই ডেম এনেকৈ খুলি থৈ দিয়া বাকী এতিয়া এইফালে কেইটা গেট আছে 1 2 3 4 7টামান গেট আছে 7-8টামান গেট আছে আৰু গোটেইকেইখন গেট বন্ধ কৰিয়ে থৈছে খুলি দিলেহে চাগে পূৰা হৰহৰাই পানী পাব বাকী এইখন ডেমখনৰ বিষয়ে বিশেষ একো পোৱা নাই মই খালি এটাই পাইছোঁ এইখন আপোনালোকৰ ইয়াত ডেমত আপোনালোকে গম পায় কাৰেণ্টৰ কাৰণে কাৰেণ্ট উৎপন্ন কৰে এইটো আপোনালোকৰ 2x50 মেগাৱাট নে গিগাৱাট ইমান বুজি নাপাওঁ এইবিলাক 2x50 গিগাৱাট নে মেগাৱাট কাৰেণ্ট উৎপন্ন কৰে বাকী আৰু ডেমটো আপোনালোকৰ পাইছোঁ যে 4,430 নে কিমান প্ৰায় 4.5 কিলোমিটাৰমান দীঘল আপোনালোকৰ ঘোঁৰাৰ জোতা নে ঘোঁৰাৰ ভৰিৰ আকৃতিত দীঘলীয়া হৈ আছে ডেমটো তো সেইটো বুলিয়ে পাইছোঁ বেলেগ বিশেষ একো পোৱা নাই বাকী জেগাটো কৈছোঁ আপোনালোকক কাৰ্বি আংলঙত আছে ৱেষ্ট কাৰ্বি আংলঙত আছে আৰু এইখন আপোনালোকৰ বৰপানী নদী আৰু এই বৰপানী নদীৰ ওপৰতে আছে এইটো ডেম বাকী বছ ইমানেই আৰু ভিউটো চাই লওক চবফালে পাহাৰ আৰু পাহাৰৰ মাজত ডেমটো তো ধুনীয়াকৈ এতিয়া ইয়াতে অলপ বহিম আৰু জেগাই জেগাই আপোনালোকৰ বৰ্ড কিছুমান মাৰি থৈছে এইফালে দেখাইছোঁ আপোনালোকক চাই লওক ডেঞ্জাৰ অফ ডেথ আৰু ডোণ্ট ক্লাইম অন দি ৰেলিং তো ইয়াৰ ওপৰত উঠিব দিয়া নাই তো সেইবিলাকেই আৰু চাইনবৰ্ডবিলাক আছে মাজে মাজে আৰু সৰু মন্দিৰ এটাও আছে তো সেৱা কৰে চাগে মানুহবিলাকে ইয়াতে তো অলপ টাইম বহোঁ ইয়াতে ভিউটো এনজয় কৰোঁ তাৰপিছত আৰু ঘৰত আৰু এই ডেমটোত আপোনালোকৰ 7খন গেট আছে এইফালে চাই লওক PPH বুলি যে আছে PPH এইফালে ইয়াৰ ফুল ফৰ্মটো নাজানো PPH 7 বুলি লিখা আছে তো এনেকৈ 7টা বুথ বনাই থৈছে 7টা কেবিনৰ নিচিনা আৰু প্ৰত্যেকখন গেটৰ কাৰণে চাগে এটা তো গেটকেইখন চাগে অ'পেন কৰিবলৈ 7খন গেটৰ কাৰণে 7টা এনেকৈ কেবিনৰ নিচিনা কেবিন মানে কি আৰু অফিচ টাইপ বনাই থৈছে তো ইয়াতে মানুহো থাকে ইয়াতে গৈ পেলাই গেটকেইখন চাগে অ'পেন খুলিব লগা হ'লে খোলে বন্ধ কৰিব লগা হ'লে বন্ধ কৰে প্ৰত্যেকখন গেটৰ কাৰণে এটা এনেকৈ অফিচ টাইপ বনাই থৈছে আৰু ইয়াত নাম্বাৰিঙো কৰি থৈছে PPH 7 বুলি এনেকৈ 7 6 এনেকৈ কাউণ্ট কৰি 1ৰ পৰা 7টা আছে তো এইটোৱে আপোনালোকৰ কাৰ্বি লাংপি ডেম তো বছ কৈছোঁৱেই আৰু অলপ টাইম থাকিম থকাৰ পিছত আৰু যাম বাকী আপোনালোকক ধুনীয়াকৈ ইয়াৰ পৰা অলপ ভিউটো দেখাওঁ চাৰিওফালৰ তাৰপিছত আৰু বাই বাই তো আহিলোঁগৈ ডেমটোৰ পৰাতো গুচি আহিলোঁ আৰু গুচি আহি পেলাই ৰাস্তাতে ৰৈছোঁ অকণমান সেইফালে চাওক পানী পৰি আছে এইটো আগতে হয়তো এইটো ৱাটাৰফল আছিলে চাগে সৰু সুৰা কাৰণ এইফালে ৱাল মাৰি দিলে ৱাল মৰাৰ পাছত
পাইপ এডাল দি দিছে, পাইপডালেদি অলপ অলপকৈ পানী পৰি আছে। বাকী যাওঁ এতিয়া ঘৰত যামগৈ আৰু ইয়াততো ৰৈ থকা বেলেগ কাম নাই আৰু। বাকী ভাবিছিলোঁ বাইকখন ধুই ল'ম নেকি, কিন্তু নুধো কাৰণ ধুবলগীয়া একো সঁজুলি চজুলি একো নাই। মগ চক লাগিব, হয়তো টিং এটা লাগিব, একো নাইকিয়া। তো এনেকৈ মুখ হাতটো ধুম, মুখ হাতটো ধুই কৰি আৰু তাৰপিছত ঘৰত। বাকী এইফালে চাওক ভিউটো এপাক পাহাৰৰ। তো বছ ভাবিছোঁ এই ভিডিঅ'টো আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিওঁ। সৰু সুৰা ভিডিঅ' এটা হ'ল, একদম শ্বৰ্ট এণ্ড চিম্পল। বাকী বছ ভিডিঅ'টো যদি চাই ভাল লাগিল তেন্তে লাইক কৰক, আৰু যদিহে মোক ছাপোৰ্ট কৰিম বুলি ভাবিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক। বাকী আজিলৈ আহিছোঁ, আকৌ নেক্সট উইকত লগ পাম। মই সপ্তাহটোত এটাহে ভিডিঅ' বনাওঁ, কাৰণ মোৰ সৰু দোকান এখন আছে, তো দোকানতে থাকিব লাগে। তো সেইকাৰণে ভ্লগ কৰিবই নোৱাৰোঁ। এনেকৈ চানডে ট্ৰেভেল কৰি পেলাই ভ্লগ বনাই আকৌ প্ৰত্যেকটো সোমবাৰে এটা ভিডিঅ' দিওঁ। বাকী বছ যদিহে ছাপোৰ্ট কৰিম বুলি ভাবিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক। বাকী আজিলৈ আহিছোঁ, সকলোকে কৈছোঁ বাই বাই, টেক কেয়াৰ, লাভ ইউ।